সুপ্ৰভাত ৰাইজসকল। এয়া ৰাতিপুৱাই আজি দেওবাৰ বুলি মন্দিৰলৈ নামঘৰলৈ ওলালোঁ। মানে ঘৰৰ ওচৰৰে নামঘৰ ভাগ, আচলতে সময়ে নাপাওঁ সন্ধিয়া যাবৰ কাৰণে, সেয়েহে ৰাতিপুৱাই ওলালোঁ। এয়া আমাৰ নামঘৰৰ চৌপাশ, খুব ধুনীয়া আহল বহল। ইয়াতে আহিলে আচলতে কিবা এটা এনেই ভাল লাগে। আহিবতো সদায় মন যায়, কিন্তু সেয়েহে আহিব নোৱাৰোঁ, সময়ৰ অভাৱ। এয়া আমাৰ মণিকূট ভাগ। আচলতে ৰাতিপুৱা সময়ত তেওঁলোকে চাফ চিকুণ কৰি পেলাই তলাটো মাৰি থৈ দিয়ে, মণিকূট ভাগ খুলি নাৰাখে। সন্ধিয়া সময়ত যেতিয়া নাম প্ৰসংগ হয় তেতিয়া খুলি ৰাখে। এতিয়া আমি এনেকৈ বাহিৰতে, মানে মন্দিৰৰ ভিতৰত আৰু নামঘৰ ভাগৰ ভিতৰতে চাকি জ্বলাইছোঁ। মণিকূট ভাগ বন্ধ কৰা আছে। আচলতে মোৰ দেউতাই ইয়াতে নামঘৰীয়া আছিলে, 25-30 বছৰ ধৰি ইয়াতে নাম প্ৰসংগ কৰিছিলে। এতিয়াতো দেউতাই ইয়াতে নাথাকেই, তেজপুৰলৈ গ'লগৈ। সেয়েহে ইয়ালৈ আহিলে কিবা এটা মানে মনটো খুব দুখ লাগে আৰু। এই নামঘৰ ভাগৰ কাৰণে বহুত কৰিলে দেউতাই, সেয়েহে ইয়াতে আহিলে মানে কিবা এটা খুব বেয়া লাগে, খুব দুখ লাগে, দেউতালৈ খুব মনত পৰে আৰু। এয়া চাকিগছ জ্বলাইছোঁ। যিমানে মানে চাকি বন্তি জ্বলাই আছোঁ, সিমানে দেউতালৈ মানে মনত পৰিছে যে দেউতাই কিমান কৰিছিল নামঘৰ ভাগৰ কাৰণে। এয়াই চাকি বন্তি জ্বলালোঁ। মোৰ লগত মোৰ নননো গৈছিলে, তেখেতে জ্বলালে। জ্বলোৱাৰ পিছত এতিয়া মই জ্বলাইছোঁ। সন্ধিয়া যাম বুলি আচলতে খুবেই ভাবোঁ। যেতিয়া সন্ধিয়া নাম প্ৰসংগ হয় তেতিয়া আৰু বেছি ভাল লাগে, কিন্তু কি ক'ব, মানে আমি দুৰ্ভগীয়া বুলিয়ে ক'ব লাগিব, যাবই নোৱাৰোঁ। সেয়েহে আজিলৈ আহিছোঁ বাৰু। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব।